তো গাইছ আমি আপোনালোকক কৈছিলোঁ যে আমি কৌৱা ৰিজৰ্টৰ পৰা এতিয়া পাগলদিয়া ৰিজৰ্ট যাম। চাওক আপোনালোকে আমি পাগলদিয়া ৰিজৰ্ট আহি পালোঁ, ইয়াৰ সন্মুখত আছোঁ। এতিয়া আমি পাগলদিয়া ৰিজৰ্টৰ ভিতৰলৈ যাই আছোঁ। পাগলদিয়া ৰিজৰ্টখন একে কৌৱা ৰিজৰ্টৰ দৰে ৰাস্তাৰ নিচে কাষতে আছে। আপুনি চাওক এইটো হ'ল ৰাস্তা আৰু ৰাস্তাৰ কাষতে ইয়াত পাগলদিয়া ৰিজৰ্ট। চলক আমি ভিতৰলৈ পাগলদিয়া ৰিজৰ্টলৈ যাওঁ, আহক। তো গাইছ আমি এতিয়া পাগলদিয়া ৰিজৰ্টলৈ ভিতৰলৈ আহি পালোঁ। ইয়াত পাগলদিয়া ৰিজৰ্টটো টিকেট কাউণ্টাৰ নে কিবা নাজানো, এইটো হ'ল পাগলদিয়া ৰিজৰ্টৰ গেট। আমি আহি পোৱাৰ লগে লগে বৰষুণ আৰম্ভ হৈ গ'ল। তো গাইছ এতিয়া আমি পাগলদিয়া ৰিজৰ্টলৈ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। এতিয়া আমি ভিতৰত প্ৰৱেশ কৰি আপোনালোকক সুন্দৰ সুন্দৰ পৰিৱেশবিলাক দেখা হৈ যাই আছোঁ। ইয়াত পাগলদিয়া ৰিজৰ্টখন সেই কৌৱা ৰিজৰ্টৰে একেই নৈখনৰ নিচে কাষতে আছে। এই নৈটোৰ নাম পাগলদিয়া, সেইবাবে নৈখনৰ কাষতে কয় পাগলদিয়া ৰিজৰ্ট ৰাখিছে। সম্ভৱ মই ইমান ভালদৰে নাজানো, মই এটা আন্দাজ ধৰিছোঁহে কিন্তু। আৰু ইয়াত চাওক ৰাস্তাৰ দুয়োফালে বেৰ দি থোৱা আছে। বলক এতিয়া আপোনালোকক আগৰ ফালে লৈ যাওঁ। তো গাইছ এতিয়া আমি পাগলদিয়া ৰিজৰ্টৰ মানে মই ঘৰুৱা ভাষাত আপোনালোকক বুজাই দিছোঁ দিয়কচোন। মই চোতাল আহি পালোঁ। চাওক ইয়াত সুন্দৰ সুন্দৰ ঘৰবিলাকত চিত্ৰ আঁকি থোৱা আছে, মানে ছবি আঁকি থোৱা আছে আৰু। বলক এতিয়া আপোনালোকক অলপ ৰিজৰ্টখনৰ ভিতৰলৈ লৈ যাওঁ। আমি সেইফালে অলপ দেৰি কৰি যাই আছোঁ। আমি প্ৰথমতে এই আগৰ ফালৰ পৰা এইফালে অলপ দেৰি কৰি যাম ৰ'ব গাইছ। এতিয়া আমি প্ৰথমতে আগৰ ফালৰ পৰা আহক আপোনালোকে মোৰ লগত ভিডিঅ'টো উপভোগ কৰি থাকক। তো গাইছ ইয়াত আহি মই এটা বস্তু লক্ষ্য কৰিছোঁ, ইয়াত সম্ভৱ এইবিলাক জৈৱিক সাৰ বনাইছে। জৈৱিক সাৰ মই এটা ভাবিছোঁ এই কথাটো, কিন্তু হয়নে নহয় ইমান মই ভালদৰে নাজানো। কাৰণ ইয়াত পাগলদিয়া ৰিজৰ্টখনত যি খেতি বাতি কৰে সেই খেতি বাতিৰ সাৰ মোৰ মতে জৈৱিক সাৰে ব্যৱহাৰ কৰে। কাৰণ ইয়াত জৈৱিক সাৰ বনোৱা এইবিলাক থৈ দিয়া আছে। ইয়াত চাওক সুন্দৰ সুন্দৰ ঘৰবিলাক আছে। তো গাইছ আপোনালোকে মোৰ এই পিছফালে থকা ঘৰবোৰ বা গছ গছনিবোৰ কিছুমান ভাঙি থকা দেখা পাইছে। ইয়াৰ কাৰণ হ'ল কেইদিনমান আগত আমাৰ ইয়াত মানে এই পাগলদিয়া ৰিজৰ্টখনৰ আশে পাশে অঞ্চলবিলাকত এজাক ডাঙৰ ধুমুহা বতাহ আহিছিল আৰু সেই বতাহত এইবিলাক অকণমান ভাঙি চিঙি গৈছে। সেইবাবে এইবিলাক এতিয়ালৈ ঠিক কৰা হোৱা নাই বাৰু। ঠিক কৰিব, কাৰণ বতাহজাক যোৱা বেছি দিন হোৱা নাই, আজি প্ৰায় 2 দিন হ'ল। এতিয়া আমি পাগলদিয়া ৰিজৰ্টৰ একেবাৰে ভিতৰত আহি পালোঁ আৰু ভিতৰত আহি পেলাই আপোনালোকক সুন্দৰ সুন্দৰ পৰিৱেশবিলাক দেখাই যাই আছোঁ। এতিয়া আপোনালোকে চাওক মোৰ সন্মুখত সেইফালে ঘৰ আছে আৰু মোৰ পিছফালেও ঘৰ আছে। এইবিলাক ইয়াত আহি এটা বস্তু বেছি ভাল লাগিছে, কাৰণ ইয়াত ঘৰবিলাক নতুন হৈ আছে, মানে ৰংবিলাক নতুন হৈ আছে। এইবিলাক সেইকাৰণে চাই বেছি ভাল লাগিছে। আপোনালোকে যদি এতিয়ালৈ মোৰ পাগলদিয়া ৰিজৰ্টত যোৱা ভিডিঅ'টো চোৱা নাই, আপোনালোকে পাগলদিয়া ৰিজৰ্টত যোৱা ভিডিঅ'টো চাই ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো গাইছ এতিয়া আমি আছোঁ পাগলদিয়া ৰিজৰ্টৰ এই ঘৰৰ ভিতৰত। আপোনালোকে চাওক ঘৰবিলাক কি সুন্দৰ সুন্দৰ, ইমান ভাল লগা পৰিৱেশ। ইয়াত অকণমান বহিব পাৰি, ইয়াত টেবুল চেয়াৰ আছে বহাৰ বাবে। আপোনাক এটা বস্তু দেখাই দিওঁ, আপোনাক ঘৰটো এবাৰ মই দূৰৰ পৰা দেখাই আছোঁ ৰ'ব। এই চাওক আপোনাক ঘৰটো চাব পাৰে, কি মজা লাগিছে ঘৰটো, নেক্সট লেভেল ভিতৰত আছে কি। আপোনাৰ ঘৰৰ ভিতৰত এটা বস্তু দেখাই দিছোঁ, ভিতৰত যাই লওঁ ৰ'ব। ভিতৰত আহিলোঁ, ভিতৰত আহি এবাৰ ওপৰখন চাওকচোন আপোনালোকে গাই, কি মজা, আল্টিমেট নেক্সট লেভেল, কি বঢ়িয়াকৈ বনাইছে। কিবা এটা এই সুন্দৰ পৰিৱেশৰ মাজত ইয়াতে কিতাপ থৈ দিছে, আপোনালোকে ইয়াতে কিতাপ পঢ়িব পাৰে। মজা পৰিৱেশৰ মাজত আপোনালোকে ফিলিংছটো চাওকচোন একবাৰ, যে কেনে হ'ব। এইগিলা মজা মজা ঘৰৰ মাজত কিতাপ ইয়াতে আছে, মজা পঢ়িব পাৰে। আৰু আমাৰ বছে ইয়াতে কি কৰি আছে, বহি বেলেগতো কাম বন নাই। মোবাইল ষ্টেণ্ড, মোক ষ্টেণ্ড নোহোৱা কৰি মই ভিডিঅ' বনাইছোঁ ডাইৰেক্ট হাতেদি বনাই মোৰ ভাল লাগে। এইগিলা পৰিৱেশগিলা আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব। এনেধৰণৰ ভিডিঅ' পাই থাকিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে বেল আইকনটো দবাই দিবা। এতিয়া আৰু আমি ঘৰলৈ যাওঁ। ঘৰলৈ যাওঁতে অলপ আপোনালোকক ৰাস্তাত কিবা কিবি দেখাই আছোঁ।